এজন ASI আব্দুল মাতিক তেখেত আমাৰ ওৱাৰত আছিলে মানে ৰিজাৰ্ভত আছিলে তেওঁ থানাত পোষ্টিং হোৱা নাছিলে থানাত পোষ্টিং পাবৰ বাবে তেওঁ DSP হেডকোৱাৰ্টাৰৰ ৰুমত সোমাইছিলে DSP হেডকোৱাৰ্টাৰ যিহেতু ৰিজাৰ্ভৰ কামখিনি চায় DSP হেডকোৱাৰ্টাৰক তেওঁ ৰিকুৱেষ্ট কৰিলে যে পুলিচ ষ্টেচনত তেওঁ পোষ্টিং দিব লাগে আৰু সেইটোৰ বিনিময়ত তেওঁক টকা দিবলৈ আহিছিলে টকা দিয়াত DSP হেডকোৱাৰ্টাৰে সেইটো এতিয়া কমপ্লেইণ্ট এটা দিছে চ' আমি সেই ASI আব্দুল মাতলিকক আমি এতিয়া আটক কৰিছোঁ আৰু PC এক্টৰ আণ্ডাৰত এটা কেছ হ'ব কিমান টকা দিবলৈ তেখেতে পলুখন দিছিল কিমান টকা দিয়া কথা কৈছে 10,000 টকা কোন থানাত কিবা ৰিজাৰ্ভত আছিলে কিবা থানা উল্লেখ কৰিছিল নেকি থানা উল্লেখ কৰা নাই তেওঁ জাষ্ট ৰিজাৰ্ভৰ পৰা বাহিৰৰ থানা আউটপোষ্টত তেওঁ পোষ্টিং লাগে বুলি তেওঁক ব্ৰাইব দিব আহিছে মানে এক টকা ঘুষ দিছিলে পোষ্টিঙৰ কাৰণে SIটোৰ নাম কি ক'লে আব্দুল মাতলিক হ'ব থেংক ইউ